আছে আৰু আজি বহুত দিনৰ মূৰত আপোনালোকক ভিডিঅ' এটা লৈ আহিলোঁ আৰু গাইছ আজি আৰু এটা কি চিজন চলি আছে আপোনালোকে জানে চবতে একদম ৰাগ চলি আছে গাইছ আৰু তেনেকুৱা বহুত দিন গাইছ ভিডিঅ'টো বনোৱা হোৱাই নাই আৰু আজি আমাৰ দুধনৈতো ৰাস হয় আমাৰ দুধনৈৰ ৰাসটো আপোনালোকক আজি দেখুৱাম একদম একেলগে চাই থাকিব আৰু গাইছ একদম আজি ধামাকা হ'ব আৰু ফুল জচত বনাম আৰু গাইছ আজি দেই চাই থাকিব আৰু বহুত দিন এনেকুৱা ভিডিঅ' দিয়াই হোৱা নাছিলে আৰু গাইছ দেই এনে শ্বৰ্ট ভিডিঅ' দি আছিলোঁ বাকী এনেকুৱা মানে লম্বা ভিডিঅ' দিয়া হোৱা নাছিলে আৰু গাইছ বাকী এতিয়া আমি যাই আছোঁ দুধনৈ ডাইৰেক্ট দুধনৈত গৈ আপোনালোকক আজি কেনেকুৱা ৰাস উৎসৱ কৰা হয় আমাৰ ইয়াতে দুধনৈত মানে দেখাম আৰু মেলাখন চাই থাকিব আৰু আপোনালোকে আৰু একদম এনজয় কৰি থকা আৰু গাইছ দেই আমি এতিয়া ওলালোঁ চাই আছোঁ আৰু গাইছ চাই থাকিব দেই গাইছ একদম চালে গাইছ স্কিপ নকৰিব অলপমান লম্বা হ'ব পাৰে আৰু গাইছ আজি ভিডিঅ'টো মানে মেলাৰ ভিডিঅ'টো গাইছ জানেও আপোনালোকে যোনে ৰাস চাব কাৰণে চাব পাব আৰু গাইছ মোৰ ভিডিঅ'তে চাই থাকিব দেই চালিয়া লগ পাইছোঁ গাইছ ফাইনেলি আমি এতিয়া আহি পালোঁ দুধনৈ মানে ইয়াতে ৰাস মহোৎসৱত আহি পালোঁ গাইছ এতিয়া আপোনালোকে দেখাইছোঁ আপোনালোকে ৱণ্ডাৰফুল গাইছ এয়া চাওক গাইছ একদম ধুনীয়াকৈ সাজাইছে আৰু একদম চালিয়াকৈ এতিয়া গাইছ আপোনালোক ভিতৰত যায় আপোনালোক দেখুৱাইছোঁ একদম চালিয়াকৈ চাই থাকিব দেই একদম লাষ্টলৈকে চাই থাকিব আৰু গাইছ চালিয়াকৈ দেই এয়া চাওক গাইছ চালিয়া একদম দেই এতিয়া আপোনালোকক একদম মেলাখন দেখুৱাইছোঁ আপোনালোকে চাই থাকিব একদম লাষ্টলৈকে দেই এইয়া গাইছ চাই থাকিব দেই গাইছ এইটো গেটটো দি সোমাই আপোনালোকে এনেকুৱা এটা ভিউ দেখা পাব একদম চালিয়াকৈ আৰু এইফালে আগত মানে একদম ফটোশ্বুট কৰিব হ'লে বহুত ধুনীয়া একদম আছে আৰু গাইছ দেখা পাব আপোনালোকে দেখুৱাইছোঁ আপোনালোকক চাই থাকিব দেই বহুত ডেক'ৰেশ্যন কৰিছে আৰু গাইছ চালিয়াকৈ দেই একদম আপোনালোকে এতিয়া দেখা পাব কেনেকুৱা ভিৰ হৈ আছে একদম চাব পাব আপোনালোকে এৰি চাওক গাইছ ফটো উঠিবৰ কাৰণে একদম আৰু গাইছ ধুনীয়া আৰু গাইছ একদম চাওক গাইছ এইফালে গাইছ হৈ আছে এইটো মণ্ডপ দেখুৱাইছোঁ আপোনালোকক ওচৰত যাই কেনে আৰু এইফালে আছে ফটো উঠা ষ্টেণ্ড একদম চালিয়াকৈ দেই আপোনালোকে চাই থাকক আৰু এইফালে আছে একদম মেলা একদম ধুনীয়াকৈ আৰু এইফালে আছে ফটোশ্বুট হৈ আছে এতিয়া গাইছ দেখা নাপাব আপোনালোকে বহুতখিনি ডেক'ৰেশ্যন কৰি আছে আৰু গাইছ চাই থাকিব দেই দেখাই পাইছে আপোনালোকে ইয়াতে নাম চাম একদম প্ৰগ্ৰাম কৰা হয় আৰু গাইছ মানে এতিয়া বৰ্তমান নাম নাই বৰ্তমান বহুত ৰাতি হ'ল এতিয়া আমিও আহি পাইছোঁ মোটামুটি 9:30-10টা মানে হ'ব আৰু গাইছ এতিয়া নাম চাম নাই আৰু এতিয়া আপোনালোকক দেখুৱাইছে প্ৰতিমূৰ্তিখিনি দেখুৱাইছোঁ আৰু আপোনালোকক চাই থাকিব ইয়াতে আগত আছে একদম ধুনীয়াকৈ প্ৰতিমূৰ্তিখিনি দেখুৱাইছোঁ আপোনালোকে উপভোগ কৰক আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব পৰা হৈছে চালিয়াকৈ দেই মেইন উত্তৰ প্ৰতিমূৰ্তিৰ কৃষ্ণ আৰু কি হ'ব এতিয়া ৰাধা কৃষ্ণৰ ৰাধাৰ মেইন ট্ৰেডিং চলি আছে দুধনৈত বৰ্তমান আৰু দেখুৱাইছোঁ আপোনালোক বৰ্তমান ট্ৰেডিং চলাৰ কিবাটো মানে কৃষ্ণ আৰু ৰাধাৰ ইয়াতে বহুতখিনি মানুহে ফটো উঠি আছে একদম চালিয়াকৈ দেখাই পাইছে আপোনালোকে একদম ধুনীয়া আৰু গাইছ ইয়াতে মানুহ ফটো নুঠা কৰি কোনো যোৱাই নাই আৰু বৰ্তমান উঠি আছে একদম চাওক গাইছ এই গাইছ একদম চালিয়া আপোনালোকক কোনোমতে দেখাইছোঁ আৰু বোলে চাওক গাইছ কিবা কিবি আছে আৰু দেখুৱাইছোঁ আপোনালোকক একদম ধুনীয়াকৈ এইটো আছে একটা মূৰ্তি আৰু দেখাই দিছোঁ আপোনালোকক আৰু এইটো এটা আছে হৰিণ আৰু এইফালে আছে গৰুৱে ঘাঁহ খাই আছে গাইছ আৰু এইফালে মহদে কিবা কৰি আছে কি কয় এইটো মিনি ব্লগ বনাই আছে গাইছ মিনি ব্লগ আৰু বাকী এতিয়া আছে আমাৰ এইফালে প্ৰতিমূৰ্তি আৰু এইফালে আছে আমাৰ কি ক'ব এইটো কোনে জানে কমেণ্ট কৰিছোঁ নাম গাইছ মই পাহৰি গৈছোঁ নামটো আৰু এইফালে আছে এইটো আমাৰ আৰু এইফালে আছে একদম পাখা মিলি আছে গাইছ একদম চালিয়া গাইছ দেন এতিয়া আৰু এইফালে আছে আৰু এইফালে আছে গাইছ তলতো এইফালেও আছে তলতো এইফালে আছে ওপৰত আৰু এইফালে একদম কিবা খাই আছে গাইছ আৰু এইফালে আছে আমাৰ প্ৰতিমূৰ্তি একদম চালিয়াকৈ বাকী এতিয়া আছে আমাৰ দুধনৈৰ প্ৰতিমূৰ্তিখিনি এইপিনে গাইছ দেন আপোনালোকক দেখুৱাইছোঁ চাই যাব একদম চালিয়াকৈ দেই প্ৰতিমূৰ্তিখিনি চাওক গাইছ ইয়াতে আছে গাইছ মানে কুৰাদণ্ডত একদম আকৰ্ষণীয় হৈ আছে ৰখাইছে বাকীখিনি আৰু এতিয়া আছে আমাৰ এইফালে কুটুনি নে কি কয় কুটুনা না কুটুনি কয় গাইছ এইফালে আছে আৰু
এইপিনে আছে গাইছ প্ৰতিমূৰ্তি আৰু এইপিনেও আছে গাইছ প্ৰতিমূৰ্তি আৰু এইখিনি লাইনটোত একদম প্ৰতিমূৰ্তিৰে ভৰি গৈ আছে একদম গোটেইখিনি প্ৰতিমূৰ্তি আছে গাইছ আৰু এইপিনেও আছে প্ৰতিমূৰ্তি আৰু এইপিনেও আছে গাইছ একদম আপোনালোকৰ এইখিনি দেখুৱাতে বহুত বেছি দীঘলীয়া হৈ যাব ব্লগটো আৰু এতিয়া আপোনালোক দেখুৱাইছোঁ মেইন মেলাটোত যায় আৰু আপোনালোকে চাই থাকক মেইন মেলাটোত যায় মানে কি আছে আমাৰ দুধনৈৰ মেলাখনত আপোনালোকে চাওক ধুনীয়াকৈ আপোনালোকক দেখুৱাইছোঁ একদম চালিয়াকৈ আৰু এইফালে আছে আমাৰ গণেশ বাবা আৰু প্ৰতিমূৰ্তি আৰু ফাৰ্ষ্ট আহি আপোনালোকে দেখা পাব ইয়াতে জোতা চেণ্ডেল গাইছ ইয়াতে জোতা চেণ্ডেল আৰু বাকী আছে এইপিনে বহুতখিনি আছে আৰু গোহাঁইৰ মূৰ্তি চূৰ্তিও আছে গাইছ এইফালে দেখা পাইছে আপোনালোকে গোহাঁইৰ মূৰ্তি চূৰ্তিও আছে একদম ধুনীয়াকৈ আমাৰ এইফালে কৃষ্ণ আছে একদম চালিয়াকৈ আৰু বহুতখিনি আছে ইয়াতে দেখা পাব আপোনালোকে আৰু সেইটো আৰু গাইছ এইফালে চেণ্ডেলো আছে আৰু গাইছ চেণ্ডেল একদম অ' ভাই কিমান দে দাম হা 100 কোম্পানী 100 এইবিলাক 50 সৰু চো লাগিলে 50 নেকি এইফালে 50 এইফালে 100 একদম আহি যাব আপোনাৰ দাদাৰ দোকানত বহুত দিন আছে এখনৰ দাদা বহুত দিন আছে এতিয়াও আহিব আপোনালোকে কম দামত দি আছে 100 টাকাত চেণ্ডেল 50 টাকাত চেণ্ডেল আপোনালোকে ক'ত নাপাব আহিলে পাব আপোনালোকে এই দাদাৰ দোকানত একদম ধুনীয়াকৈ দেই আহিব আৰু লৈ যাব গাইছ ঠাণ্ডা দিন আহি আছে আৰু আপোনালোকে আহিলে গাইছ এতিয়া বৰ্তমান এনেকুৱা ফুল চুল দোকানো পাব আৰু আপোনালোকে যদি ভাল লাগে লৈ যাব পাৰিব আৰু গাইছ ধুনীয়াকৈ আৰু এইফালে গোহাঁইৰ একদম চাটি বন্তি দিয়া একদম বস্তু আছে একদম লাগিলে আমাৰ দুধনৈত আৰু চব গাইছ একদম লৈ যাব পাৰিব আৰু আপোনালোকে যি লাগে একদম চালিয়াকৈ লৈ যাব পাৰিব ধুনীয়াকৈ আৰু ঘৰত যায় একদম চাটি বন্তি জ্বলাব পাৰিব আৰু গোহাঁই মূৰ্তি চূৰ্তিও আছে বহুতখিনি দেখা হ'ব আৰু গাইছ একদম ধুনীয়াকৈ এইফালে আছে গাইছ সোণা মালা একদম ধুনীয়াকৈ একদম সজাই থৈছে আৰু এইফালে আছে গাইছ কাপ প্লেট দেখা পাইছে আহিব না দাদা একদম ধুনীয়াকৈ গাইছ আহিলে চব পাই যাব আৰু গাইছ একদম একো কামি নাই আৰু গাইছ চব পাই যাব একদম ধুনীয়াকৈ আৰু এইফালে শাখা খাৰু একদম যি লাগে গাইছ একদম চব পাই যাব আৰু গাইছ ধুনীয়াকৈ চব পাই যাব আপোনালোকে আহিব আমাৰ দুধনৈত ৰাস একদম জবৰদস্ত ৰাস গাইছ চাওক ৱাও ধুনীয়া গাইছ আৰু ডাইৰেক্ট আপোনালোক যাই মীনা বজাৰ দৃশ্যখিনি দেখুৱাইছোঁ একদম চালিয়াকৈ আৰু আমি আহিলোঁ বৰ্তমান কাপোৰৰ মাৰ্কেটত আৰু কাপোৰৰ মাৰ্কেটৰ কিবাখিনি চাই লওক আৰু গাইছ সৌন্দৰ্যখিনি চাই লওক একদম বহুতখিনি কাপোৰ চাপোৰ একদম কালেকশ্যন আছে ইয়াতে এই যে গাইছ কাপোৰ মত চলো ভাই আমি আৰু নল'লো গাইছ আহি ভাল লাগে আৰু সেয়ে বেলেগ একো নাই আৰু এইফালে আছে গাইছ 100 টকা কোম্পানী আৰু এইফালে আছে 150 কোম্পানী আৰু এইফালে আছে গাইছ 250 এই যে গাইছ আৰু এইফালে আছে গাইছ 250 চিনি নাপাব পাৰে আৰু এইফালে আছে গাই ৰেলগাড়ী গাইছ চলি আছে যাৰ ভয় লাগে তাত এই ৰেলগাড়ী উঠিব পাৰিব আৰু যাৰ ভয় নালাগে তাৰ উঠিব পাৰিব এই ইয়াত দেখা পাইছে না গাইছ ইয়াতে উঠিব পাৰে এইটোৱে কয় গাইছ মীনা বাজাৰ আমাৰ ভাষাত গাইছ মীনা বাজাৰ কিন্তু আপোনালোকৰ ভাষাত কিবা এইটো নাজানো আৰু মীনা বাজাৰ আৰু এইফালে হ'ল ৰেলগাড়ী গাইছ এনেকুৱা সৰু কিছুমান মানে সৰু ছোৱালীৰ মানে বস্তু দেখা হ'ব ইয়াতে একদম ধুনীয়াকৈ একদম সজাই থোৱা হৈছে ধুনীয়া একদম সৰু কৰি গাড়ী সজাই থোৱা হৈছে আৰু গাইছ বহুত গাড়ী ধুনীয়া গাড়ী একদম
একদম গাড়ী আৰু গাইছ একদম এনেকুৱা ঠেলাই দিলে যাব আৰু গাইছ এখন ধুনীয়াকৈ আৰু এইফালে আছে এইটো গাড়ী আৰু এইফালে আছে বহুতখিনি মীনা বজাৰ আপোনালোকক দেখুৱাই আছোঁ চাব এইটো মই এটা দেখাই আছোঁ আৰু গাইছ একদম সকলো ভিডিঅ' চাব দেই এই গাইছ ইয়াতে দেখা পাব একদম ধুনীয়া একদম মেলা মানে গাইছ একদম মীনা বজাৰ আৰু গাইছ মীনা বজাৰ একদম চাউণ্ড চলি আছে এইফালে বহুত বেছি চাউণ্ড আৰু এইফালে চলিব ৰেল গাইছ ৰেল আৰু এইফালে আমাৰ মহৰ পায় গাইছ মিনি ব্লক বনাই আছে মিনি ব্লক বনাই আছে গাইছ মিনি ব্লক আৰু ইয়াতে দেখাইছোঁ গাইছ একদম চালুৱা একদম ধুনীয়া একদম দেখাইছে আৰু এইপিনে মানে কিবা হয় এইটো বাইকৰ ৰেচিং খেলাটো হয় গাইছ এইফালে যে একদম কিবা কৰি যায় আৰু এইফালে আছে আমাৰ ঘোঁৰা আৰু এইটো ঘূৰাই দিলে যাব কিজানি একদম ঘূৰাই দিলে যায় গাইছ একদম ধুনীয়া লাইটিং চাইটিং কৰি থৈ দিছে বাকী এতিয়া মীনা বজাৰ গাইছ এই যে মীনা বজাৰ এইখিনি চাম গাইছ আছে একদম লাগো লাগাও একদম হৈ গৈছে আৰু এইফালে আছে একদম মীনা বজাৰ গাইছ মীনা বজাৰ একদম চালে আগে বহুতখিনি মানুহ আহিছে দেখা পাইছে আপোনালোকে আৰু এইফালে দেখাই আছোঁ আৰু গাইছ যিমানখিনি বাৰু আপোনালোকক দেখুৱাই আছোঁ একদম চালিয়াকৈ দুধনৈ ৰাসমেলাখন গাইছ এইখনে বহুত ধুনীয়া আৰু গাইছ আহিব পাৰে আপোনালোকক একদম ধুনীয়াকৈ পেণ্ডেল চেণ্ডেল সজাই থৈ দিছে গাইছ আপোনালোকে নাহিলে কোনে আহিব আপোনালোকে নাহিলে কোনে আহিব গাইছ আপোনালোকে আহিব একদম নিজৰ কৰি যাব চাব পাৰে আৰু আমাৰ দুধনৈ ৰাসটো গাইছ একদম চালিয়াকৈ আৰু আমাৰ দুধনৈ ৰাসটো গাইছ এইটোৱে আৰু 29 নৱেম্বৰলৈকে আছে 15 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু আহিব পৰা আপোনালোকে যোনে অহা নাই বৰ্তমানলৈকে আৰু যোনে নাজানে তেওঁলোকক কৈ দিলোঁ 29 নৱেম্বৰলৈকে আছে আৰু গাইছ আহিব দেই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো এইখিনিয়ে আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰোঁ আৰু লগতে আমাৰ এইফালে মহত ভাইক বেয়া ক'ব আপোনালোকে যদি দুধনৈ ৰাস চোৱা নাই চাব মানে ধুনীয়া হৈছে এইবাৰ বহুত আগতো বহুত ধুনীয়া হৈছে আহিব চাব আৰু বহুত মনোৰঞ্জন পাব মানে আহি চাই কিনে আহিব গম পাম মতে শুকুৰবাৰ লাগি থাকিব নেকি ৰাসটো আহিব আপোনালোকে 29 নৱেম্বৰলৈ থাকিব আপোনালোকে চাব আহিব ভাল লাগিব আপোনালোকে বৰ্তমানলৈকেও যদি আপোনালোকে অহা নাই আহিব পাৰে 29 নৱেম্বৰলৈকে আছে একদম ধুনীয়াকৈ উপভোগ কৰিব পাৰিব আৰু আমাৰ দুধনৈ ৰাসটো আৰু গাইছ একদম চালেকৈ আহিব আৰু ধুনীয়াকৈ উপভোগ কৰিব আৰু লগতে আৰু আমাৰ প্ৰতিমূৰ্তিবিলাকো চাব ধুনীয়া একদম কৃষ্ণ বহুতখিনি আছে উপভোগ কৰিব আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজি ভিডিঅ'টো এইখিনিতে সামৰি মাৰিলোঁ লগ পাম নতুন এটা ব্লগত একদম ধুনীয়াকৈ দেই গাইছ